হেল্ল' গাইজ তো এতিয়া এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ চ' তাৰ ভিডিঅ'টোৰ বিষয়ে বিশেষখিনি যোনখিনি আছে সেইখিনি এতিয়া পাঞ্চানে ক'ব গাইজ মানে ভিডিঅ'টো অলপমান খাতাৰনাক কণ্টেণ্ট হ'ব এইটো মানে একদম বহুত বিচাৰি কণ্টেণ্ট উলিয়াইছোঁ সেইটো মানে কি হ'ব যে আপোনাৰ লাইফত মানে এনেকুৱা কেতিয়াবা হৈছে যে আপুনি ক'ৰবাত গৈছে আপুনি মাংস খাই খুব ভাল পায় বা মাছ খাই খুব ভাল পায় তো মানে এনেকুৱা হৈছে যে আপুনি মাংস খুজি আছে বাট আপোনাৰ মানে তাক খুজি আছে সি ধৰি লওক কেতিয়াবা এইটো কথা শুনিছে মানে আপুনি যে তোক এদিন এনেকুৱা খুৱাম মুখে পুকুৰে সোমাম মানে এনেকৈ আপুনি শুনিছে তো মই মানে মাংস খাই খুব ভাল পাওঁ ই মানে মাছ খাই ভাল পায় তো মাংস আনিলে মই বহুত সৰহকৈ লওঁ তো ই মানে মোক এনেকৈ এদিন কয় এনেকৈ কৈ থাকে যে তোক এদিন এনেকুৱা মাংস খুৱাম তো গাইজ আজি মানে ফাইনেলি সেই দিনটো আহি পাই গ'লি আজি মানে গাঁৱত মাংস আনিছোঁ আজি মাংসই খাম মানে ভাত চাত একো নাখাওঁ পুকুৰে মোৰ আজি মাংসই সোমাম তো ব'লক আমি এতিয়া মাংস আনিব যাওঁ লেটছ গ' তো গাইজ এতিয়া আমি আহিছোঁ ইয়াত এতিয়া কণ্টেণ্ট 1 কেজি কিনিব চৰি মাংস 1 কেজি কিনি যাবলৈ তো গাইজ আমি ফাইনেলি এতিয়া মাংস আনি পাই গ'লোহি ৰুম তো এতিয়া কণীয়ে মাংস ধুব তো একদম পূৰা বনোৱাটো দেখাম মানে আমাৰ বইজ ৰেচিপি যিহেতু আমি মানে ৰুমত থাকোঁ আৰু আমি দুটাই থাকোঁ ৰুমত তো দুটাৰ কাৰণে আজি 11মান মাংস লৈ আহিছোঁ তো এতিয়া দেখা পাইছে কণী এতিয়া মাংসটো মজাকৈ ধুব তো আমাৰ ৰেচিপিটো দেখাম মানে এবাৰ যে কেনেকৈ বনাওঁ আপোনাৰ লুকছটো চাব মাংস কালাৰ চালাৰ চাব তো মাংসটো মজাকৈ ধুই লওক এতিয়া গাইজ একদম দেখা পাইছে আপোনালোকে এয়া একদম পিঁয়াজ চিয়াজ কাটি ৰেডি এয়া একদম আমাৰ মাংস ৰেডি এইটো কেৰাহীত বহাইছোঁ তো চাই থাকক আপোনালোকে তো গাইজ আজি মানে ৰুমতে ভোজ পাতিছোঁ মানে ৰুমতে ভোজ পাতিছোঁ বোলো সেইটো দেখা পাইছে পিঁয়াজটো মানে আপোনালোকে মাংসৰ মানে যিমান আনে ন তাৰ আধা পিঁয়াজ দিব লাগে মানে 1/3 দিব লাগে 1/3% আৰু মাংসৰ পৰা একদম মছলা চছলা মানে আদা নহৰু মজাকৈ দি পেলাই পিঁয়াজটো ফাৰ্ষ্টতে অলপ টাইম সৰহকৈ ভাজিব লাগে পিঁয়াজৰ এটা কালাৰ যেতিয়া আহি যাব ন তাৰপিছত মাংসটো দিব লাগে তেতিয়া মাংসটো টেষ্টি হয় তো গাইজ দেখা পাইছে আপোনালোকে পিঁয়াজটো মানে আপোনালোকে 10-15 মিনিট এনেকৈ ভাজিব তাৰপিছত পিঁয়াজত এনেকৈ পানী ওলাব ন তো পানী মানে চাব আপোনালোকে অলপ গেছটো পূৰা কমাই দিব দেখা পাইছে গেছটো পূৰা কমি আছে আৰু অকণমান মাজতে মানে পানী দি থাকিব অলপ তো পিঁয়াজটো যেতিয়া একদম এনেকৈ পূৰা গলি যাব তেতিয়া মানে মেইন মছলাটো ৰেডি হৈ যায় মানে আপোনাৰ গ্ৰেভিৰ কাৰণে এইটো মালটো ৰেডি হৈ গৈছে তো গাইজ দেখা পালে আপোনালোকে মাংসটো একদম দি দিছোঁ এতিয়া আৰু মাংস দেখা পাইছে নাই কেৰাহী ফুল হৈ গৈছে চালা আজি মাংসই খাম একদম মাংস চাংস মজাকে বহুত ভয়ংকৰ ভোক লাগিছে বে খাওঁ বে আৰু ৰখিব নোৱাৰিছোঁ সময় দেখা পাইছে মাংস পূৰা একদম মজা কালাৰ দিছে আজি চেঞ্জ হ'ব এইটো কেৰাহী একদম মানে মাংস কালাৰ মজা হৈছে দেখা পাইছে মেন আজি পূৰা একগাল মাংস দেখা পাইছে পূৰা এক কেৰাহী মাংস দুটা মানুহ আজি অকল মাংস দি খাম একো ভাত চাত বনাই একদম কুকাৰ খালী সেইগালৰ অকল মাৰিহে যাম আৰু এফালৰ পৰা এই গাইছ আমাৰ একদম মাংস চাংস পূৰা ৰেডি একদম ধুনীয়াকৈ বাঢ়ি লৈছোঁ চাই লওক এবাৰ মেন এইগাল মাংস এতিয়া পূৰা মানে মাৰিমহে আৰু কণীয়ে মই তো চাই থাকক ভিডিঅ'টো মাংস টেষ্টটো চাওঁ এবাৰ মজা নে পুকুৰে মোৰ মাংস সোমোৱা আজি মাংস তো গাইজ দেখা পাইছে এবাৰ মাংস চাংস ৰেডি আমি এটেক কৰি আছোঁ একদম মজাকৈ পিছ মাংস ওলাই আলু চালু দিয়া আছে মজাকৈ মজাকৈ এপিচ মাৰিম মাংস কণী এফালে লেগ মাৰি আছে মোৰ লেগডাল খতম কণী খানা লেগ ন তো এতিয়া হৈছে এপিচ মাংস মানে মেইন মাংস মজা ল'ম এতিয়া
বঢ়িয়া হয় এই মজা বঢ়িয়া মাংস চবতকৈ মজা লাগে খাই এই গ্ৰেভিটো গা পাইছে না এই গ্ৰেভিটো চবতকৈ মজা লাগে তেনেকৈ মাংস পিচ লৈ ল'ব ডাঙৰ গৰম হৈ আছে মালটো Where is the fucking lighter? আপুনি গ্ৰেভিটো লৈ ল'ব ডাঙৰ আৰু সেইটো ন সেইটো ভাতৰ লগত খাই বেছি মজা লাগে মাংস তেল চাওক মেন বেয়া একদম তেল এইফালে মজাকৈ মাৰি মাংস মাংস খাই পেট ভৰাই দিম মানে Let's go. What the hell? What the? এই গ্ৰেভিটো মজা লাগে খাম গ্ৰেভিটো লিভাৰটো মানে অলপ মছলা তেনেকৈ লগাই লৈ Oi, মোলে অলপ খাও। কি খাব লাগে বোলে অলপ খাবে। মান খাই আছে। তো গাইজ দেখা পাইছে আমাৰ মাংস অলমষ্ট খতম হৈ গৈছে আৰু বেয়া মাৰিছোঁ দুইটাই আজি মানে একদম পূৰা মাংস খাই ন একদম অৱস্থা বেয়া হৈ গৈছে মানে পেটত পূৰা ফুল কিন্তু মানে খাই আছোঁ মাংসটো গ্ৰেভিটো লগাই লৈ আমাৰ কণী মহাৰাজো বেয়া মাৰিছে মাংস নাখাওঁ বুলি কৈ একদম ইয়াত মই টোটেল আপোনাৰ 1.5 কেজি মাংস আছিলে বিশ্বাস কৰক 1.5 কেজি মাংস দুটা মানুহে চাফা লাষ্ট 4-5 পিচ মোৰতো হৈ গৈছে অলমষ্ট মানে পানী খাই দিলে ন একদম পূৰা হৈ গ'ল আৰু পেট ভৰি গ'ল কণী হোৱা নাই কণী বোলে ভাত কেইটামান লাগিছিলে তিনিবাৰ ভাত খোৱা মানুহ আপোনালোকে জানে এনেও এই চিনিটো পাই মানে অলপ চলপ আগৰ ভিডিঅ' চালে গম পাই যাব কণী মানে কিমান খায় কি মাৰিছ তেতিয়া খাম আকৌ। কণী মানে এইটো উগাৰটো বোলে কণী এইটো উগাৰটো বোলে তাৰ ছিগনেল যে মানে আৰু মানে খাই উগাৰটো মাৰোঁ বোলে আৰু খাব পাৰে মানে কৈছোঁ যে উগাৰটো মানে ছিগনেল দিছে যিটো পেটে যাওঁ নোসোমায় কৈছে নহয় ইয়াৰ বোলে আৰু আধা জেগা খালী আছে বোলে তেওঁ পূৰা মাৰিছে একদম পূৰা ছিগনেল উগাৰটো আৰু 1 কেজিমান লাগিব নেকি তোক কিবা সেইটো নাই তো খাই একদম মানে খাইটো হৈ গৈছে অলমষ্ট একদম হাত চাত ধুই পেলাই লগ পাম কথা কেইটামান আছে চাই থাকক ভিডিঅ'টো তো গাইজ দেখা পালে আমাৰ মানে মাংস আমি ইমানেই খাব পাৰিলোঁ জোল চোলখিনি গ্ৰেভিখিনি খাব নোৱাৰিলোঁ আৰু গাল হাড় দি তো এতিয়া গাইজ হাতটো ধুই আহোঁগৈ মজাকৈ তো তাৰপিছত লগ পাই আছোঁ আপোনালোকক চাই থাকক আজি খালি ভিডিঅ'টোত এটা কথা কৈ দিওঁ আজি এখন ধুনীয়া মেটচ এখন আজি মিছ কৰি দিলোঁ CSK ভাৰ্চেছ MI আজি CSK জিকিলে ন CSK জিকিলে আচ্ছা CSK ভাৰ্চেছ MI মেটচখন মিছ কৰি দিলোঁ বহুত তো গাইজ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এবাৰ মানে কমেণ্টত জনাব তো অভিয়াছলি গম পাইছোঁ আপোনালোকৰ লোভ লাগিছে তো বেয়া নাপাব এইটো জাষ্ট মানে আমি ফানৰ কাৰণে বনাইছোঁ আৰু তো এইটো চেনেলত মানে অনলি ব্লগিং টাইপ ভিডিঅ'জ নাহে তো আপোনাৰ ফান এডভেঞ্চাৰ কিবাকিবি দিওঁ কিবাকিবি মানে অলপ ডিফাৰেণ্ট টাইপ কণ্টেণ্ট দিব মানে ট্ৰাই কৰিম আৰু মেইন কথাটো হৈছে কি আপোনাৰ আমি এনেকৈ মাংস চাংস খাই মানে একো নিজৰ অকাত চকাত দেখুওৱা নাই যেনেকৈ অসমৰ বহুতকেইটা ইউটিউবাৰে নিজৰ অকাত দেখাই ন মাংস চাংস খাই পেলাই তো এনেকৈ অকাত চকাত একো দেখুওৱা নাই এইবিলাক মানে একো মানে মিছকনচেপ্ট নাই জাষ্ট ফৰ ফান যেনেকৈ আপোনালোকে মাকবাঙৰ ভিডিঅ' চাই ন যে এগাল লৈ যে খাই যে তো তেনেকুৱা টাইপ বুলি ধৰি লওক একচুৱেলি তেনেকুৱাও নহয় তাৰপিছত এটা নৰ্মেল মানে একদম পূৰা হেল্থি কণ্টেণ্ট একদম অকণমান লোভ লাগিছে আপোনালোকৰ মই গম পাইছোঁ তো একো নাই বাৰু আপোনালোকে এদিন আনি পেলাই খাই দিব খালি 1 কেজি মাংস দুটা মানুহে মানে
খাব পাৰি আৰু মেইন কথা হৈছে কি আমি দুটাই একচুৱেলি আমাৰ পেট বেয়া ওলাই গৈছে গাহৰি খাই খাই মানে তো আমি ডাইটিঙত আছোঁ একচুৱেলি আজি একদম কণীটো আৰু এনেই আৰু তো মানে অলপ ডাইটিঙত আছোঁ ডাইটিঙত থকাৰ পিছতো মানে একদম পূৰা আজি মাংস 1 কেজি মাৰি দিছোঁ দুয়োটাই আৰু ভাত হোৱা হ'লে কিন্তু খাব নোৱাৰিলোঁ হয় ভাত বা ৰুটিৰ লগত থকা হ'লে ইমানখিনি মাংস খোৱাটো মানে পচিবল নহয় অলপমান লাষ্টত থাকি গ'লহেঁতেন মানে হ'লেও মানে আছে ন মানে 1.5 কেজি মাংস অলপ নহয় ন তো মানে 1 কেজি হ'লে মানে দুইটাৰ কাৰণে ইনাফ হৈ যায় বা 1.5 কেজি অলপমান বেছি হৈ যায় মানে আজি ভিডিঅ'টো মানে একদম আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্টত নিশ্চয় ক'ব তো এটা নতুন কণ্টেণ্ট লৈ আৰু আমাৰ চেনেলত বহুত খাটাৰনাক কণ্টেণ্ট কিছুমানৰ প্লেনিং হৈ আছে তো আমি বিহু পিছতে আমি ধুনীয়াকৈ এইটো হেৰি কৰিম আৰু শ্বুটটো কৰিম শ্বুট মানে এনেকুৱা নৰ্মেল একো একো স্ক্ৰিপ্টিং নহয় আমাৰ ভিডিঅ'ছবিলাক একো স্ক্ৰিপ্টিং নাথাকে জাষ্ট নৰ্মেল ব্লগিং মানে ব্লগিঙো নহয় একচুৱেলি কিবা টাইপ আৰু তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ চাই থাকক